लिखा है तुम्हें आका है बोता है तुम्हें ऐसा জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে কবিতা উশাহে নিশাহে তুমি নমস্কাৰ মই শিখাৰণী ঠাকুৰী আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শিখাজ গেলেৰী আৰু সম্পূৰ্ণ এমাহৰ পিছত আজিৰ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু কিয়নো মই এই এমাহ ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ মই গোটেইখিনি কথা কম আপোনালোকক নেক্সট ভিডিঅ'ত গতিকে মোৰ আহি থকা ভিডিঅ'টো আপোনালোকে চাব বুলি মই আশা কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব এখন জোৰণ মানে মোৰ পেহীৰ ছোৱালী ৰবিবাৰ জোৰণ দিয়া আছিলে 25 ছেপ্টেম্বৰ সোমবাৰে কিন্তু তাতো এটা অঘটন আছে যে জোৰণখন চলি থকাৰ সময়তে আমাৰ ঘৰৰ পৰা এটা ফোন কৰিছিল যে আমাৰ পৰিয়ালৰে এজন মানুহ ঢুকাল আৰু তাৰ পিছত আমাৰ কেনেকুৱা কণ্ডিশ্যন হৈছিল যে মই ভিডিঅ' বনাব আধাতে সামৰি দিলোঁ আৰু ঘৰলৈকে গুচি আহিলোঁ আৰু চাওকচোন প্ৰথমে জোৰণখন চাই লওক তাৰ পিছত মই কৈ আছোঁ যে আমাৰ কি হৈছিল নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই আছে বুজি পাই আছে ঠিক এটামান বজাত এটা মানে আমাৰ ঘৰৰে দাদা এজনে বিবাহ ভৱনটোতে আমাক ক'লে যে আমাৰ ঘৰৰে মানে মোৰ ভতিজা ল'ৰা এজন
ঢুকাল আকস্মিক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ'ল একেবাৰে কম বয়সীয়া ল'ৰা আছিল 18-19 বছৰীয়া গতিকে তাৰ দেউতাকো নাই গতিকে খুব বেয়া লাগিল আৰু সেই খবৰটো আচলতে কইনাগৰাকীক মানে আমাৰ পেহীৰ ছোৱালীজনীক দিব পৰা নাই পেহীক ক'ব পৰা নাই আমি পেহাক ক'ব পৰা নাই কিন্তু আমাৰ মানুহখিনিয়ে জানিছোঁ কিন্তু আমি দৰা কইনাক ইমান জানিব দিয়া নাই আৰু 1 বজাৰ পৰা সেই 3টামান বজালৈকে খুব চটফটাই থাকিলোঁ কাৰণ হঠাৎ আহি দিলে তেওঁলোকে কিবা ডাউট কৰিব পাৰে বা তেওঁলোকৰো বেয়া লাগিব আমি হঠাৎ গুচি আহিলে একো নোকোৱাকৈ গতিকে আমি ধৈৰ্য ধৰি 1 ঘণ্টা 2 ঘণ্টা থাকি দিলোঁ আৰু তাৰপিছত আমি 3টামান বজাত বিবাহ ভৱনৰ পৰা ৰিটাৰ্ণ হ'লোঁ আৰু মোৰ পেহীৰ ঘৰ আচলতে মালিগাঁও কামাখ্যা নাৰ্চাৰী কামাখ্যা গেটত একেবাৰে তলতে কিন্তু তেওঁলোকৰ পাহাৰত ঘৰ স্পেচ নাই সেইকাৰণে তেওঁলোকে মালিগাঁও ৰেলৱে ইনষ্টিটিউটত বিয়াখন পাতিছিল কিন্তু জোৰোণৰ দিনা তেনেকুৱা এটা ঘটনা হ'ল আৰু যাৰ কাৰণে আমি ঘৰলৈকে গুচি আহিলোঁ আৰু বিয়া আছিলে 26 তাৰিখ 26 ছেপ্টেম্বৰ মংগলবাৰ সেইদিনাও বিয়াত যোৱা নহ'ল কাৰণ যেতিয়া ঘৰৰে কোনোবা এজন ঢুকাব তেতিয়া সেই মানসিক অৱস্থাটো নাথাকে বিয়া খোৱাৰ কিন্তু তেওঁলোকলৈও বেয়া লাগিছে আমাৰ ৰুবিবাৰ কাৰণে বা পেহী পেহাৰ কাৰণে কাৰণ কি ক'ম আৰু যে ঘৰৰে বিয়া কাজিনৰ বিয়া আমি যাব নোৱাৰিলোঁ অথচ আমাৰ ঘৰৰে ভতিজা ল'ৰা এজন ঢুকাইছে গতিকে চাৰিওপিনে চাব লগা হয় গতিকে এতিয়া আমাৰ মিক্স ফিলিংছ হৈ আছে বহুত বেয়া লাগিছে সেইফালেও বেয়া লাগিছে এইফালেও বেয়া লাগিছে তেনেকুৱা ইমানেই আৰু গতিকে আকৌ বহুখিনি সমস্যা আছে ব্যক্তিগত সেইখিনি কম পিছে পৰে নেক্সট ভিডিঅ'ত আৰু আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পালে কিন্তু খোৱা লোৱা বা ৰবিবাৰ সৈতে জোৰোণৰ দিনা এখন ফটো উঠিব নোৱাৰিলোঁ সেইটোৱে আচলতে দুখ লগা কথা কাৰণ কি বা হ'ল ইমানে হঠাৎ আমাৰ মন বেয়া লাগি গ'ল মানে আমাৰ ভুলো মানে আমাৰ ভতিজা ল'ৰাটো ঢুকুৱা শুনি পেলাই কিবা ভাল নালাগিল মানে মনটো সেইকাৰণে মই মানে ভিডিঅ' বনোৱা আধাতে মই ষ্টপ কৰি দিলোঁ ইমানে আৰু নেক্সট ভিডিঅ'ত লগ পাম অতি সোনকালে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে আৰু এই ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ